নমস্কাৰ অসমবাসী ৰাইজ হিন্দু ভাইসকলৰ কাৰণে জয় শ্ৰীৰাম আৰু মুছলমান ভাইসকলৰ কাৰণে আলহামদুলিল্লাহ তো ইন্ট্ৰডাকশ্যনৰ বাক্সদি মই কৰি নাথাকোঁ সিধা মেইন টপিকলৈ যাওঁ মুছলমান ভাইসকলে ইয়াৰ ওপৰত এটা দুটা কথাৰ কোৱাৰ কাৰণে কিবা কিবি ভুল হৈ যায় ভাইহঁত ক্ষমা কৰি দিবি একদম সৰি বেয়া নাপাবি চলিয়ে শুৰু কৰতে হে কাণত ধিতিমানৰ গুটি দুটা লগাই লোৱা সৰি ধিতিমানৰটো গুটি নাই হেডফোনটোকে লগাই লোৱা বহুত তেজ হৈ ৰहा ধিতিমান কলিতা এইজন হৈছে গে কমিটিৰ সভাপতি তো এইজনে প্ৰথম টপিকটো কি কৈছে এতিয়া মই কাৰো নাম নকওঁ কেইটামানতো অনলাইন গুণ্ডাগিৰি আছে নিজকে এলভিছাদ বুলি ভাবি কিনে অকণমান ভিডিঅ' বনাই কিছুমান নতুন আহিছে যোনে এইটো সঁচা কথা গেলাই দিছে আৰু তহঁতে কি কৈছ বেলেগবিলাকে কি কৰিছে বোলে গেলাই পেলাইছে তেতিয়াহ'লে তহঁতৰ এই হিজৰাটোৱে কি কৰিছে তো চৰি হিজৰা বুলি ক'ব নালাগে হিজৰা নাছিলে তাৰ আগ কাটিব গৈ গুটি কাটা গ'ল সেইটো কাৰণে হিজৰা राजा जी अपनी शक्तियों का पूरा इस्तेमाल कर रहे हो সেইবিলাক ভিডিঅ' তহঁতৰ মা দেউতাহঁতে নেদেখে জ্ঞান চুদাৱা জ্ঞান চুদোৱাটো গুড বা য'ত জ্ঞান চুদোৱাটো ভাল নহয় বুজি পালি তোমালোকে কৰিলে ভাল বাকীবিলাকে কৰিলে বাল নিজৰ পুকৰত যে গু লাগি থাকে নেদেখা ভুচৰিকে বাবা হিজৰা পম টিপ্পা ভিডিঅ' যদি ভাইৰেলে কৰিব মন আছে তেতিয়াহ'লে এইটো প্লেটফৰ্ম নহয় তুমি ক'ত যাব লাগিব জানা ক্ৰমত যোৱা য'ত তাত এটা নিজৰ পাৰ্চনেল ৱেবছাইট বনাই লোৱা আৰু তাত তুমি এইবিলাক ভিডিঅ' আপলোড কৰি থাকা বুজি পাইছা তেতিয়া তুমি কেনে লাটা লাজ লাগে मेरी शक्तियों का गलत इस्तेमाल किया गया माँ মাইনা তোমাক কিছ লাগে কিছ सुसुट उलिया दिया बर मिठा কোনোবা মেছেজ দিব ফ'ল' বেকৰ কাৰণে আৰু মই এইবিলাক কি স্কুটি ঘূৰি ফুৰিম ইমান ফাক মেণ্টেলিটি মানুহ হয় ভাই নাম্বাৰটো মোৰ হয় আৰু এই ফোনটো মোৰ হয় য'ৰ পৰা মেছেজটো গৈছে বাট চিৰিয়াছলি এইটো মেছেজ মই চেণ্ড কৰা নাই গুটি নথকা ডমৰা তই এইটোৱে বুজাই দিলি যে মা তোৰ দেউতা তোৰ কিন্তু স্পামটো কাৰ ঘৰৰ ওচৰত থকা খুৰাজনৰ লজিক নথকা কথা কিছুমান কিয় কওঁ ভাই আমাক বুৰ্বক বুলি ভাব নে চুতীয়া বুলি ভাব चुप तेरी मैं की चूत तू बजे চ' ফাইনেলি ডিএনএটো অলপ বেলেগে চাগে বুজিছ কাৰণ চা তোৰ আৰু তোৰ মাৰ লগত মেথছটো নকৰে বুজিছ তই যে প্ৰত্যেকটো কথাতে মেনচন এনেকৈ কৈ থাক যে এই মাজত যে গেপ আহি যায় কিয় কাৰণে তোক কি টিভি চিভিয়ে পাইছিলে নেকি আৰু বেহেনচনৰ মিনিংটোতো তই গম পাৱে তাৰ মানে কি এনে তোৰ বেহেন কেইজন তই জনাব চনাব নেকি আৰু তোৰ বেহেন কি ডিভ'ৰ্চ হৈছে নেকি আৰু ই গে চুদায়ে ওলা কেজি চেনেলটোৰ একজন মেম্বাৰকো বাদ দিয়া নাই প্ৰত্যেকজনৰ গুটিত যিমান মল জমা হৈ আছিলে গোটেইকেইজনৰ চেলেকিছে আৰু চেলেকি আজি সি ওপৰত গৈছে ভাই নিজৰ অকাদত বন কোনোবাই ঘৰ বনাইছে তাত গৈ ভিডিঅ' বনাই দিবি কোনোবাই বাল ছিঙিছে তাত গৈ ভিডিঅ' বনাই দিবি নিজৰ কি অকাত সেইখিনিয়ে নেকি নিজৰ ওপৰত বন না কি বনিব আছে বেলেগৰ লাউৰা চেলেকি বেলেগৰ ফেদা চেলেকি কাৰোবাক যদি টকা দি পেলাই তই যদি ভিডিঅ' বনাইছ আৰু কাৰোবাৰ তোৰ ভৰিত ধৰি ভিডিঅ' বনাইছ তই যাৰ তাৰ লগত কল কৰি কথা পাতিছ সেইটো তই আপলোড দিছ কিবা কথা পাতিছ সেইটোক ফ্ৰেংক কল বুলি কয় তই ডাঙৰ ইনফ্লুৱেঞ্চাৰ বা ক্ৰিয়েটৰ সিহঁতৰ কল কৰিবি কৰি কেনে কি কৰিবি সেইটো আপলোড দিবি তো সেইটোক কি কয় জানা আমাৰ নৰ্মেল ভাষাত কয় বেলেগৰ ফেদা চেলেকি পেলাই ভাইৰেল হোৱা বুলি কয় যোনজনে কাৰো ফেদা চেলেকি বনা নাই নিজৰ অকাদত বনিছে তাক যদি ফ্ৰেংক কল কৰিব যাওঁ ফ্ৰেংক কল নহয় আচলতে বাকচুদি কল কৰিব যাওঁ তেতিয়াহ'লে তোক তেনেকৈ হিজৰা বুলিয়ে ক'ব উৎপল ফৰেক্সে যেনেকৈ তোক কৈ দিলে হিজৰা বুলি আচলতে তই হিজৰাৰ নিচিনা হিজৰা নহয় গে টাইপৰ মানুহটো তহঁতে 4-5টা এটা ৰুমতে কি কৰি থাক তোৰ অলপ কেৰেক্টাৰটো বেয়া আছে ভাই অলপ চাম্ভাল ভাল হ বুজি পাইছা আৰু তহঁতৰ টীমটো যে একেলগে থাক তহঁতৰ গোটেইকেইটাৰ ওপৰত মোৰ সন্দেহ আছে তহঁতে কণী আছে নে নাই ল'ৰাৰ প্ৰতি অলপ বেছি আকৰ্ষিত কিহৰ কাৰণে ল'ৰা ল'ব মন যায় নেকি বছৰিবালে তেতিয়া তহঁতে কবি বনাওঁ আমাৰ ওপৰত ভিডিঅ' বনা ভিউজ গেইন কৰ তেতিয়াহ'লে তোৰ ৰিয়ান দেউতাকক সুধি চাবি ঋষিৰ ভিডিঅ' কোনে কপি কৰিছিলে এই ঋষিয়ে কাৰোৰ ভিডিঅ' কপি কৰা নাছিল কপি চপি বাকচুদি নকৰোঁ আৰু তহঁতৰ ওপৰত যিবিলাক ভিডিঅ' বনাইছোঁ ভিউজে নাহে চা আৰু তাতকৈ নৰ্মেল যিবিলাক ভিডিঅ' বনাওঁ সেইবিলাকত চা ভিউজ কেনেকুৱা বাকচুদি কৰিব লাউৰে কমেণ্টটো কি দিছে ভাই
বঢ়িয়া ভাই ৰুমত বল ভাই ফলোৱাৰ্ছ কিনি কেনে 100K বনাইছে লগে লগে সি কিহত ফটো উঠে মহেন্দ্ৰা বলেৰোত ফটো উঠে আৰু যেতিয়া লগে লগে একাউণ্ট ওলাই গ'ল মামাৰ স্কুটিত গুচি আহিলে অকাত বেঞ্চত অকাত ভাইহঁত ভিডিঅ'টো যদি পচন্দ লাগিলে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰ আল কৰ বাল কৰ যি কৰ ওপৰত উঠাই দিয়া মুঠতে কিনাৰত থকা এই যে ঘণ্টাটো আছে সেইটো ৰিয়ান চাপৰিৰ গুটিটো হয় চবেই টিপি থৈ যোৱা নিজৰ ইচ্ছামতে যাৰ যিমান বল আছে সিমান জোৰে টিপা